নমস্কাৰ আপোনাৰ প্ৰশ্ন মোৰ উত্তৰ আজি এই খণ্ডটিলৈ মই আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ যদি কিবা প্ৰশ্ন আছে বা মোৰ ইউটিউব চেনেলটোৰ সম্পৰ্কে কিবা দিহা পৰামৰ্শ আছে অনুগ্ৰহ কৰি কমেণ্টত আপুনি জনাব মই এগৰাকী মাইক্ৰ'বায়লজিষ্ট হিচাপে এগৰাকী অনুজীৱবিদ হিচাপে তাৰ যথোপযুক্ত উত্তৰ দিবলৈ য'ত পৰিমাণে চেষ্টা কৰিম বা পৰৱৰ্তী পৰ্যায়ত তাৰ আপোনাৰ সন্মুখত ভিডিঅ' আকাৰে প্ৰস্তুত কৰিম আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ প্ৰশ্নসমূহ লওঁ মই ডক্টৰ মৃদুল মালাকাৰ প্ৰথম প্ৰশ্নটো কৰিছে ৰূপা শৰ্মাই তেখেতে লিখিছে যে আপোনাৰ ভৰি গেৰুৱা ফাটাৰ কিবা উপায় আছে নেকি সাধাৰণতে দেখা যায় যে আমি ভৰি গেৰুৱা যেতিয়া ফাটে আমি প্ৰায় দেখা যায় আমি বিশেষকৈ গাঁৱৰ মানুহবোৰে আমি প্ৰায় নেগলেক্ট কৰোঁ ভৰি গেৰুৱা বৰ বিশেষ গুৰুত্ব নিদিওঁ কিন্তু যদি তাৰ কাৰণে আমাৰ কি হ'ব পাৰে বা পিছলৈ গেৰুৱা ফাটবোৰ বাঢ়ি গৈ তাত আপোনাৰ সংক্ৰমণ ইনফেকশ্যন পৰ্যন্ত হ'ব পাৰে আৰু আপোনাৰ বিষ অনুভৱ হ'ব পাৰে গেৰুৱা ফাটি বেছি হ'লে পিছলৈ বিষ অনুভৱ হ'ব পাৰে গতিকে আপোনাৰ যদি কমকৈ থাকোঁতে অকণমান ফাটোতে আপুনি তাৰ যদি কেয়াৰ লয় প্ৰতিকাৰ লয় নিশ্চয় আপোনাৰ পিছৰ সেই ইনফেকশ্যনৰ ৰিস্কসমূহ নোহোৱা হ'ব আপুনি কি কৰিব আপোনাৰ গেৰুৱা দুটা 10 মিনিটমান চাবোন পানীত তিয়াই থ'ব তাৰপিছত এখন কটনৰ কাপোৰেৰে 10 মিনিটৰ পিছত অকণমান হেৰি কৰি মচি শুকোৱাৰ পিছত তাত আপুনি কি কৰিব আপোনাৰ শিলে হওক বা এনেকুৱা স্ক্ৰাবাৰত ভৰি দুখন গেৰুৱা দুটা ঘঁহিব যাৰ ফলত আপোনাৰ যিসমূহ আপোনাৰ ডেড স্কিন আছে সেইখিনি আপোনাৰ তাৰ পৰা গুচি যাব ডেড স্কিনো গুচি যাব আৰু আপুনি কি কৰিব তাৰপিছত তাত পেট্ৰলিয়াম জেলি হওক ভেচলিনে হওক বা অইল বেছ ক্ৰীম আপুনি গেৰুৱাত লগাব আৰু ৰাতি শোৱাৰ আগত আপুনি কটনৰ মৌজা পিন্ধিব যাতে আপোনাৰ স্কিনখন আপোনাৰ মইশ্চাৰাইজ কৰি ৰাখিব এনেকৈ নিয়মিত কৰাৰ পিছত আপোনাৰ গেৰুৱা ফাটাটো বন্ধ হ'ব পিছৰ প্ৰশ্নটো লৈ লওঁ এইটো লিখিছে এবি টিপছে তেখেতে লিখিছে গ্ৰেষ্টাইটিছ হ'লে কি কৰিব পাৰি আপোনাৰ গ্ৰেষ্টাইটিছ এগৰাকী ব্যক্তি হোৱাৰ লগে লগে আপোনাৰ কি হয় পেটৰ ওপৰত পেটৰ বিষ হ'ব পাৰে তাৰপিছত আপোনাৰ ভোক নালাগিব পাৰে বমি ভাৱ আহিব পাৰে বমি হ'ব পাৰে বুকু জ্বলা পোৰা কৰিব পাৰে বদহজম হ'ব পাৰে তেখেতৰ উগাৰ আহি থাকিব পাৰে তেখেতৰ পেটটো গধুৰ লাগি থাকিব পাৰে আৰু কেতিয়াবা দেখা যায় যে ব্যক্তিগৰাকীৰ কোনো ধৰণৰ চিমটম নাথাকে বদহজম এটা লক্ষণ এই ধৰণৰ লক্ষণসমূহ বা কোনো ধৰণৰ চিমটম নাথাকিবও পাৰে আপোনাৰ গ্ৰেষ্টাইটিছ হ'লে কি কৰিব বুলি কোৱাৰ লগে লগে এতিয়া আপোনাৰ প্ৰথম কথা যদি আপোনাৰ এইচ পাইলৰি বেক্টেৰিয়ামৰ কাৰণে হৈছে তেতিয়াহ'লে আপুনি এণ্টিবায়'টিক কোৰ্চ ল'ব লাগিব তাৰপিছত যদি আপোনাৰ অন্যান্য কাৰণত হৈছে তেতিয়াহ'লে ধৰক বেছি ভজা পোৰা খোৱাৰ কাৰণে বা এনেকুৱা অন্যান্য কাৰণত হৈছে তেতিয়াহ'লে আপোনাৰ মেডিকেশ্যন ল'ব লাগিব যেনে ধৰক এচিড প্ৰডাকশ্যন ব্লক কৰা ঔষধ ল'ব লগা হ'ব পাৰে বা এচিড প্ৰডাকশ্যনটো কম কৰা ঔষধ মেডিকেশ্যন ল'ব লগা হ'ব পাৰে আৰু বা নিউট্ৰেলাইজ আমাৰ পেটৰ এচিডসমূহ নিউট্ৰেলাইজ কৰাৰ কাৰণে মেডিকেশ্যন ল'ব লগা হ'ব পাৰে সেই ধৰণে আপুনি চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপোনাৰ যদি গ্ৰেষ্টাইটিছ হৈছে আপুনি মেডিকেশ্যন ল'ব লগা হ'ব পাৰে এতিয়া আপোনাৰ গ্ৰেষ্টাইটিছ নহ'বলৈ কি কৰিবলৈ কোৱাৰ লগে লগে আপুনি প্ৰথম কথা কমকৈ খাব সঘনাই খাব বেছি ভজা পোৰা জলকীয়া এই ধৰণৰ খাদ্যসমূহ যিমান পাৰে বৰ্জন কৰিব মদ ত্যাগ কৰিব পেইন কিলাৰ আপোনাৰ চিকিৎসকৰ পৰামৰ্শ অবিহনে কেতিয়াও গ্ৰহণ নকৰিব অৰ্থাৎ চিকিৎসকৰ পৰামৰ্শ মতেহে পেইন কিলাৰ গ্ৰহণ কৰিব এইখিনি কৰিলে নিশ্চয় আপুনি উপকৃত হ'ব আৰু সাধাৰণতে গ্ৰেষ্টাইটিছ এগৰাকী ব্যক্তিৰ হৈছেনে নাই গম পোৱাৰ কাৰণে আপাৰ ডাইজেষ্টিভ আপোনাৰ চিষ্টেমৰ আপোনাৰ এণ্ডস্কপি কৰি হওক বা আপাৰ ডাইজেষ্টিভ চিষ্টেমৰ মানে এক্সৰে কৰি আপোনাৰ এগৰাকী চিকিৎসকে এই ধৰণে নিশ্চিত হয় গতিকে আপুনি চিকিৎসকৰ পৰামৰ্শ অবিহনে আপুনি আপোনাৰ গ্ৰেষ্টাইটিছ হৈছেনে নাই কোৱাটো একচুৱেলি অলপ অসুবিধা গতিকে হয় পিছৰ প্ৰশ্নটো লৈ লওঁ প্ৰশ্ন কৰিছে আপোনাৰ গেমছে তেখেতে লিখিছে ছাৰ ফেচত দাগ পৰিছে ব্লেক কি কৰিম ব্লেক পিগমেণ্টেশ্যন অৰ্থাৎ বা হাইপাৰ পিগমেণ্টেশ্যনৰ ওপৰত মই ইতিমধ্যে আপোনাৰ প্ৰশ্ন মোৰ উত্তৰ ভাগ নম্বৰ 4 আৰু ভাগ নম্বৰ 5ত মই ইতিমধ্যে আপোনাৰ জনাইছোঁ তথাপি মই কেইটামান পইণ্ট কৈ দিছোঁ আপুনি সেই দুটা ভিডিঅ' চাব তাৰোপৰি কৈছোঁ এইখিনি পইণ্ট ফ'ল' কৰিব নিশ্চয় আপুনি উপকৃত হ'ব প্ৰথম কথা নিজকে সূৰ্যৰ ৰশ্মিৰ পৰা প্ৰখৰ ৰ'দৰ পৰা নিজকে প্ৰটেক্ট কৰক আপোনাৰ ৰ'দ ওলাই গ'লে ছানস্ক্ৰীন লোচন বা ছানস্ক্ৰীন ক্ৰীম আপুনি ব্যৱহাৰ কৰক তাৰপিছত আপোনাৰ এপল চাইডাৰ ভিনেগাৰ আপুনি ইউজ কৰিব পাৰে আপুনি কি কৰিব পানী আৰু এপল চাইডাৰ ভিনেগাৰ সমান পৰিমাণৰ মিক্স কৰি আপোনাৰ লগাব আপোনাৰ পিগমেণ্টেশ্যনবোৰত লগাই 3 মিনিটমান আপুনি ৱেইট কৰিব তাৰপিছত কুমহীয়া পানীৰে ধুই দিব দৈনিক দুবাৰকৈ আপুনি এনেকৈ কৰক নিশ্চয় আপোনাৰ ক'লা দাগসমূহ আঁতৰিব আৰু এটা আপুনি কৰি চাব পাৰে এল'ভেৰা আপুনি এল'ভেৰা আপোনাৰ লগাব পাৰে ৰাতি এল'ভেৰা জেল আপুনি লগাই আপোনাৰ
পিছত কুহুমীয়া পানীৰে আপুনি ধুই দিব এটি দৈনিক কৰক ৰাতি লগাই থলে ৰাতিপুৱা উঠি কুহুমীয়া পানীৰে আপুনি মুখখন ধুই দিব এনেকুৱা কৰক তাৰপিছত আপুনি গাখীৰ লগাই চাব পাৰে কপাহত অকমান গাখীৰ লৈ পিনে আপোনাৰ মুখত দৈনিক ঘঁহিব পাৰে এই ধৰণে কৰি আপুনি কৰিব পাৰে তাৰপিছত আপুনি আৰু এটা কৰিব পাৰে তিয়হ আপোনাৰ তিয়হ আপুনি লগাই চাব পাৰে তিয়হৰ আপুনি পেষ্ট বনাওক পেষ্টটো আপোনাৰ 15 মিনিট মান আপোনাৰ মুখত লগাই থৈ দিব তাৰপিছত আপুনি ধুই দিব ভালকে এইকেইটাৰ যে আপুনি যিকোনো এটা কৰি চাওক আপুনি এল'ভেৰা কৰি চাব পাৰে গাখীৰ লগাই চাব পাৰে আপোনাৰ তিয়হ লগাই চাব পাৰে বা এপল চাইডাৰ ভিনেগাৰ আপোনাৰ এই তিনিটাৰ এইকেইটাৰ এই গোটেইকেইটাৰ আপুনি যিকোনো এটা কৰি চাওক আপুনি নিশ্চয় আপোনাৰ কলা দাগসমূহ আঁতৰিব পিছৰ প্ৰশ্নটো লৈছোঁ এইটো প্ৰশ্ন কৰিছে নাছৰুদ্দিন আফিনে তেখেতে লিখিছে ছাৰ মোৰ অন্ডাশয় স্কিনত খজুৱতি হৈছে আপোনাৰ কি কৰিব পাৰে কিবা উপায় সাধাৰণতে দেখা যায় যে আপোনাৰ যিবোৰ আমাৰ ইনাৰ পাৰ্টছত আপোনাৰ ইনাৰ পাৰ্টছত খজুৱতি সাধাৰণতে বিভিন্ন কাৰণত আপোনাৰ হ'ব পাৰে আপোনাৰ ফাংগেল ইনফেকশ্যনৰ কাৰণে হ'ব কিন্তু প্ৰায় ক্ষেত্ৰতে দেখা যায় যে ফাংগেল ইনফেকশ্যনৰ কাৰণে এনেকুৱা ধৰণৰ খজুৱতি হয় তাৰপিছত আপোনাৰ অন্যান্য কাৰণ হ'ব পাৰে যেনে আপোনাৰ এলাৰ্জিৰ কাৰণে হ'ব পাৰে ইষ্ট ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে আপোনাৰ চিৰ'চিছ হ'লে হ'ব পাৰে আপোনাৰ পেৰাচাইটিক পিনৱৰ্ম ইনফেকশ্যন হ'লে হ'ব পাৰে স্কিন কেঞ্চাৰ হ'লেও এনেকুৱা ধৰণৰ খজুৱতি হ'ব পাৰে আপুনি কি কৰিব বুলি কোৱাৰ লগে লগে এতিয়া প্ৰথম কথা ঠাইখিনি আপোনাৰ ড্ৰাই ক্লিন কৰি ৰাখিব আপোনাৰ ইনাৰ পাৰ্টখিনি আপোনাৰ শুকান আৰু আপোনাৰ পৰিষ্কাৰ কৰি ৰাখিব বেছি টাইট কাপোৰ সাধাৰণতে পিন্ধিব নালাগে সাধাৰণতে কি হয় আমাৰ যেতিয়া আমি যেতিয়া অন্তৰৰ পৰা বেছি টাইট কাপোৰ পিন্ধিব বেছি সময় পিন্ধি থাকোঁ তাত ঘামটো আপোনাৰ তাত ঘামিব ঘামটো আকৌ আপোনাৰ ঘঁহনি খাই স্কিনত ঘঁহনি খাই থাকিব সেনেকৈ হ'বলৈ আপোনাৰ ইনফেকশ্যনৰ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় গতিকে বেছি টাইট কাপোৰ নিপিন্ধিব আৰু অন্তৰ্বাসসমূহ সাধাৰণতে সঘনাই ধুব লাগে ৰ'দত শুকুৱাব লাগে আৰু আপোনাৰ সঘনাই আপোনাৰ চেঞ্জ কৰি থাকিব লাগে যদি আপোনাৰ এলাৰ্জিক কাৰণত হৈছে কি কাৰণে আপোনাৰ কি কাৰণে এলাৰ্জি হৈছে বা কি বস্তুৰ প্ৰতি আপোনাৰ এলাৰ্জি হয় সেই সেনেকুৱা ধৰণৰ এলাৰ্জেণ্টৰ পৰা আপুনি আঁতৰত থকাটো প্ৰয়োজনীয় তাৰপিছত আপোনাৰ পেচাব কৰাৰ পিছত পেচাব কৰি উঠি যৌনাংগটো ভালকৈ ধুব লাগিব সেইটো এটা চাব তাৰপিছত আপোনাৰ যৌনাংগত কেতিয়াও কোনো ধৰণৰ ডিঅ'ড্ৰেণ্টে হওক কোনো ধৰণৰ কেমিকেল কোনো ধৰণৰ পাউডাৰ আপুনি ইউজ কৰিব নালাগে আৰু যদি এইখিনি কৰাৰ পিছত যদি আপোনাৰ নকমে আপুনি এগৰাকী ডাৰ্মাট'লজিষ্টৰ ওচৰ চাপাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ পিছৰ প্ৰশ্নটো লওঁ প্ৰশ্ন কৰিছে মীনাক্ষী শৰ্মাই তেখেতে লিখিছে ইউৰিক এচিড কিয় হয় ইউৰিক এচিড হ'লে কি খাব লাগে কি খাব নালাগে ইউৰিক এচিড হ'ল সাধাৰণতে আমি দেখা যায় যে ইউৰিক এচিড হ'ল আপোনাৰ এবিধ ৱেষ্ট প্ৰডাক্ট এবিধ বৰ্জনীয় পদাৰ্থ যিবোৰ আমি সাধাৰণতে যেতিয়া আমাৰ যিবোৰ পিউৰাইন থকা খাদ্যসমূহ খাওঁ তাৰ পৰা ইউৰিক এচিড প্ৰডিউচ হয় আৰু যিটো আমাৰ শৌচ আৰু পেচাবৰ দ্বাৰা নিৰ্গত হয় ইউৰিক এচিড সম্পৰ্কে মই ইতিমধ্যে আপোনাৰ প্ৰশ্ন মোৰ উত্তৰ ভাগৰ 3 নম্বৰ 6 নম্বৰ 9 নম্বৰ ভাগকেইটাত আপোনাৰ বৰ্ণনা কৰিছোঁ আপুনি সেইকেইটা ভিডিঅ' চাব পাৰে তথাপি মই মেইন পইণ্টকেইটা কৈ দিছোঁ আপোনাৰ যেতিয়া আমাৰ কি হয় আমি এগৰাকী ব্যক্তিৰ যদি কিডনীয়ে ঠিকমতে কাম নকৰে এগৰাকী ব্যক্তিৰ অতিপাত মদ খোৱা ব্যক্তিসকলৰ যদি থাইৰয়ড হৰমনৰ পৰিমাণটো নৰ্মেলতকৈ কম থাকে ব্যক্তিগৰাকীয়ে হাইপ'থাইৰয়ডিজমত ভুগি থাকে বা ইমিউন ছাপ্ৰেছ কৰা যিবোৰ ঔষধ আছে সেই ঔষধসমূহৰ ছাইড এফেক্টৰ ফলস্বৰূপে আপোনাৰ এগৰাকী ব্যক্তিৰ যদি অতিপাত ওজন থাকে আপোনাৰ এগৰাকী ব্যক্তিৰ যদি পিউৰাইন থকা খাদ্যসমূহ বেছিকৈ খায় তেতিয়াহ'লে এগৰাকী ব্যক্তিৰ শৰীৰত ইউৰিক এচিড লেভেলটো বাঢ়িব পাৰে সাধাৰণতে কি হয় দেখা যায় যে ইউৰিক এচিড মানে পিউৰাইন থকা খাদ্যসমূহ বুলি কোৱাৰ লগে লগে মাংসৰ আমি যেতিয়া লিভাৰটো খাওঁ লিভাৰটোত থাকে মদ বা বিয়াৰ বিশেষকৈ বেছিকৈ থাকে খিচমিচ ব্ৰকলি ফুলকবি কল পালেং আপোনাৰ ড্ৰাইড পাল্ম শুকান মাহ এই ধৰণৰ বস্তুসমূহ সাধাৰণতে মাছৰুম এই ধৰণৰ বস্তুসমূহ সাধাৰণতে পিউৰাইন বেছিকৈ থাকে সেনেকুৱা ধৰণৰ খাদ্যসমূহ সেইকাৰণে পৰাপক্ষত আপুনি কমকৈ খোৱাটো প্ৰয়োজনীয় এতিয়া ইউৰিক এচিড এগৰাকী ব্যক্তিৰ যদি নৰ্মেলতকৈ বেছি থাকে ইউৰিক এচিড যদি এগৰাকী ব্যক্তিৰ নৰ্মেল লেভেলতকৈ বেছিকৈ তেজত ধৰা পৰে তেতিয়াহ'লে ব্যক্তিগৰাকী কি কৰা উচিত প্ৰথম কথা পানী বেছিকৈ খাব ভিটামিন চিযুক্ত খাদ্যসমূহ খাব বিশেষকৈ অৰেঞ্জ জুচ খাব পাৰে সতেজ ফল মূল শাক পাচলি কাঠফল বা জাইফল গাখীৰ বা গাখীৰজাতীয় প্ৰডাক্টসমূহ অলিভ অইল আপোনাৰ কণী ব্ৰাউন ৰাইচ অ'টছ বাৰ্লি এই ধৰণৰ খাদ্যসমূহ তেখেতে খাব পাৰে পিছৰ প্ৰশ্নটো লওঁ এইটো লিখিছে হীৰকজ্যোতি বৰুৱাই তেখেতে লিখিছে ছাৰ আই হেভ বিয়াৰ প্ৰব্লেম মাই বিয়াৰ ইট পেটছুই চ' প্লিজ গাইড মি প্ৰথমতে সাধাৰণতে দেখা যায় এতিয়া আমি সময়ৰ লগত আমি যিটো কওঁ যে আজিৰ জেনেৰেশ্যনটোৰ দাড়িটো এটা ফেশ্বন টাইপৰ প্ৰয়োজন হৈছে যদি আপুনি দাড়ি ৰাখিব খোজে আৰু দাড়ি যদি মাজে মাজে আপোনাৰ গজা নাই তেতিয়াহ'লে এইটো এটা
সমস্যাই একচুৱেলি সাধাৰণতে কি হয় কি কাৰণে এনেকুৱা হ'ব পাৰে যে আপোনাৰ দাড়ি ক'ৰবাত গজিছে ক'ৰবাত গজা নাই মাজে গজা নাই সাধাৰণতে কি হয় বয়সৰ কাৰণে আৰম্ভতে বয়স কিমান আপোনাৰ সেইটো এটা ডাঙৰ কথা বয়সৰ লগে লগে আপোনাৰ যিহেতু হ'ব বংশগত কাৰণতো হ'ব পাৰে আপোনাৰ যদি পূৰ্বপুৰুষৰ সেনেকুৱা ধৰণৰ দাড়ি হয় তেতিয়াহ'লে হ'ব পাৰে আপোনাৰ প'ৰ ডায়েট আপোনাৰ যদি নিউট্ৰিশ্যন প্ৰপাৰ নাপায় যিখিনি আমি ডায়েটত পাব লাগে যিখিনি নিউট্ৰিশ্যন পাব লাগে সেইমতে যদি নাপাওঁ সেইটো কাৰণটো আপোনাৰ এনেকুৱা হ'ব পাৰে হৰমনেল ইম্বেলেঞ্চৰ কাৰণে হ'ব পাৰে তাৰপিছত আপোনাৰ অতিপাত চাপ ব্যক্তিগৰাকী যদি অতিপাত প্ৰেছাৰত থাকে তেতিয়াও হ'ব পাৰে আপোনাৰ ফাংগেল ইনফেকশ্যন হ'লেও হ'ব পাৰে যদি আপোনাৰ ফাংগেল ইনফেকশ্যন হৈ আছে তেতিয়াহ'লে যদি তাত ইনফেকশ্যন হয় তেতিয়াহ'লে হ'ব পাৰে তাৰপিছত আপোনাৰ অট'ইমিউন ডিজিজ বিভিন্ন ধৰণৰ অট'ইমিউন ডিজিজৰ কাৰণে হ'ব পাৰে তাৰোপৰি অন্যান্য কিছুমান ৰোগ যেনেকৈ টাইপ 1 ডায়েবেটিছ লুপাছ চেৰিয়'চিছ এই ধৰণৰ ৰোগসমূহৰ কাৰণে এগৰাকী ব্যক্তিৰ মাজে দাড়ি নগজিব পাৰে আৰু প্ৰথম কথা আপুনি কি কাৰণে আপোনাৰ দাড়ি গজা নাই আপুনি সেইটো ভালকৈ পৰীক্ষা কৰাই ল'ব লাগিব সেইটো জানি ল'ব লাগিব যে এইটো কাৰণত হোৱা নাই তাৰপিছত সেই ধৰণে চিকিৎসা কৰিলেহে আপোনাৰ দাড়ি গজিব তথাপি মই আপুনি কওঁ যে ভিটামিন চিযুক্ত জিংক বায়'টিন এই ধৰণৰ খাদ্যসমূহ খাওঁ ভিটামিন চি বি জিংক ৰিচ খাদ্য বায়'টিন থকা খাদ্যসমূহ খাওঁ নহৰুৰ ৰস লগাব পাৰে আপোনাৰ য'ত গজা নাই আপোনাৰ পিঁয়াজৰ ৰস লগাব পাৰে আপোনাৰ সেইটো কৰিব পাৰে বা ঠাণ্ডা গ্ৰীণ টি আপুনি লগাই চাব পাৰে আপোনাৰ এল'ভেৰা লগাই চাব পাৰে মানে কেষ্ট্ৰল আপোনাৰ নাৰিকল বা আলমণ্ড অইল এই ধৰণৰ লগাব পাৰে নিয়মিত ব্ৰাছ কৰিব আপোনাৰ চাপত নাথাকিব আপোনাৰ নিয়মিত ব্যায়াম কৰিব ব্যায়াম কৰিলে আপোনাৰ কি হ'ব টেষ্টষ্টেৰন হৰম'ন আপোনাৰ বুষ্ট হ'ব বা হৰম'নৰ ছিক্ৰেশ্যনটো ভাল হ'ব তাৰপিছত নিয়মিত টোপনি মাৰিব জিৰণি ল'ব টোপনি মাৰিলে আপোনাৰ কি হয় হৰম'ন আপোনাৰ প্ৰডিউচ হোৱাত আপোনাৰ যদি নিয়মিত জিৰণি লয় নিয়মিত কাম কৰে নিয়মিত জিৰণি লয় নিয়মিত ব্যায়াম কৰে তেতিয়াতো টেষ্টষ্টেৰন হৰম'ন বুষ্ট হোৱাত সহায় হয় আৰু যাৰ ফলত আপোনাৰ যিবোৰ মেল আপোনাৰ কি বুলি কওঁ কেৰেক্টাৰ আছে সেইখিনি এক্সপ্ৰেছ হোৱাত ইজি হয় অৰ্থাৎ দাড়িও যিহেতু এটা মেল কেৰেক্টাৰ হয় গতিকে দাড়িও আপোনাৰ গজাত সহায় হ'ব আপুনি এইখিনি কৰক নিশ্চয় উপকৃত হ'ব পিছৰ প্ৰশ্নটো লওঁ কৰিছে আপোনাৰ কৰবী বৰুৱাই তেখেতে লিখিছে ছাৰ মোৰ বহুদিনৰ পৰা কফ হৈ আছে আপোনাৰ আৰু গেছৰ সমস্যা আছে গতিকে কি কৰিবলৈ উপকৃত হ'ব এই সম্পৰ্কে মই আপোনাৰ প্ৰশ্ন মোৰ উত্তৰ ভাগ যিটো 10 নম্বৰ ভিডিঅ' আছে তাত মই কৈছোঁ আপুনি সেইটো ভিডিঅ' চাব পাৰে তথাপি মই মেইন পইণ্টকেইটা কওঁ আপোনাৰ কফ আৰু গেছৰ কাৰণে যিহেতু কৈছে আপুনি বেছি ভাজা পোৰা বা জ্বলা এনেধৰণৰ খাদ্য ত্যাগ কৰক কমকৈ খাব বেছি সঘনাই খাব কমকৈ একেলগে বেছিকৈ নাখাব কমকৈ খাব সঘনাই খাব খোৱাৰ 2-3 ঘণ্টা পিছতহে কমেও খোৱাৰ 2-3 ঘণ্টা পিছতে শুব ৰাতি আপোনাৰ যে ডিনাৰ কৰিব বা ৰাতিৰ আহাৰ গ্ৰহণ কৰিব তাৰে লগে আপুনি শুবলৈ নাযাব 2-3 ঘণ্টা পিছত আপুনি শুবলৈ যাব ওজনটো যদি বেছি আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰক ওজন আপোনাৰ থাকক যদি আপোনাৰ স্মকিং অভ্যাস আছে আপোনাৰ যদি ধূমপান কৰাৰ অভ্যাস আছে ধূমপান ত্যাগ কৰিব শুওঁতে আপোনাৰ গাৰু ব্যৱহাৰ কৰিব সাধাৰণতে মূৰটো যাতে 6-8 ইঞ্চিমান ওপৰত থাকে দেহতকৈ সেনেধৰণৰ আপুনি সেনেকৈ শুব আপোনাৰ বেছি টাইট কাপোৰ নিপিন্ধিব লুজ ফিটিং কাপোৰ পিন্ধিব যি আপোনাৰ পেটত আপোনাৰ প্ৰেছাৰ হেৰি নহ'ব প্ৰেছাৰৰ পৰা ৰিলিফ দিব পেটত বেছি চাপ নপৰিব পানী বেছিকৈ খাব আৰু তাৰপিছত যদি নকৰে আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব তাৰপিছত পিছৰ প্ৰশ্নটো লওঁ এইটো প্ৰশ্ন কৰিছে আপোনাৰ ৰেছমিন মানি তেখেতে লিখিছে ছাৰ নখৰ সমস্যাত ভুগি আছোঁ মোৰ ভৰিৰ নখ ফুলি গৈছে বা নখ ধুনীয়া কৰিবলৈ উপায় দিব সাধাৰণতে নখৰ সমস্যা বুলি ক'লে এনেকুৱা বিভিন্ন কাৰণত হ'ব পাৰে ফুলি গৈছে বা গাঁত হৈ গৈছে বুলি কৈছে চিৰিয়ছিছ হ'লে হ'ব পাৰে আপোনাৰ একজেমা হ'লে হ'ব পাৰে একজেমা হ'লে কি হয় ৰঙা পৰে ছালটো আপোনাৰ খজুৱতি হয় ফাট মেলে আপোনাৰ এনেকুৱা হয় তাৰপিছত ৰিয়েক্টিভ আৰ্থ্ৰাইটিছৰ কাৰণে হ'ব পাৰে আপোনাৰ এনেকুৱা বিভিন্ন ধৰণৰ কাৰণত হ'ব পাৰে তাৰপিছত আপুনি যদি হৈছে চিকিৎসকৰ ওচৰত চাব অতি সোনকালে মই ভাবোঁ যে কাৰণ আপোনাৰ যিখিনি আপুনি কৈছে প্ৰপাৰ বৰ্ণনা যদিও আপুনি দিব পৰা নাই বা মই আপোনাৰ দেখাও পোৱা নাই যিহেতু আপোনাৰ কেনেকুৱা ধৰণৰ হৈছে গতিকে আপুনি চিকিৎসকৰ পৰামৰ্শ কৰি আপুনি ফিজিকেলি লগ কৰি তেখেতক দেখাওক আপোনাৰ ভৰিখন আৰু যদি ফাংগেল ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে তেতিয়াহ'লে এণ্টিফাংগেল ট্ৰিটমেণ্ট ল'ব লাগিব আপোনাৰ কি হয় নখত আপোনাৰ ষ্টেৰইড ইনজেকশ্যন লগাব লগাও হ'ব পাৰে চিকিৎসকে যদি ভাবে আৰু যদি আপোনাৰ কেনেকুৱা হৈছে নখটো হয়তো উঠাই দি চাৰ্জাৰী কৰিব লগা পৰ্যন্ত হ'ব পাৰে গতিকে আপুনি চিকিৎসকৰ পৰামৰ্শ অতি সোনকালে চপাটো প্ৰয়োজনীয় বুলি মই ভাবোঁ তাৰোপৰি তথাপি মই কেইটামান পইণ্ট কৈ দিওঁ নখটো ভালে ৰখাৰ কাৰণে কি কৰা উচিত আপোনাৰ নখ চুটি কৰি ৰাখিব নখ কেতিয়াও দীঘল কৰি ৰাখিব নালাগে আপোনাৰ যাতে কি হয় নখৰ মাজতো আমাৰ বহু ধৰণৰ বীজাণু বহু ক্ষেত্ৰত
আপোনাৰ কেৰিয়াৰ হিচাপে বা ভৱিষ্যতত আহিব পাৰে আপোনাৰ কেৰিয়াৰ হিচাপে হ'ব পাৰে আপোনাৰ এনেকৈ আপোনাৰ বীজাণু আহি আপুনি হয়তো ট্ৰেন্সমিট ভেক্টৰো হ'ব পাৰে আপুনি কেৰিয়াৰ হ'ব পাৰে আপুনি নিজে ইনফেকশ্যন হ'ব লগা হ'ব পাৰে আৰু চাবোন পানীৰে সদায় নখ আমি ধুব লাগে চাবোন পানীৰে সদায় নখ ধুব হাত ভৰি সদায় শুকান কৰি ৰাখিব আপোনাৰ কি হয় হাইড্ৰেট কৰি ৰাখিব হাত ভৰি আপোনাৰ মইশ্চাৰাইজ কৰি ৰাখিব তাৰপিছত আপোনাৰ সুষম আহাৰ গ্ৰহণ কৰিব বা জিংক আহৰ ভিটামিনযুক্ত এনেকুৱা ধৰণৰ খাদ্য হেৰি কৰিব বোকা বা লেতেৰাত গ'লে আপোনাৰ বুট জোতা বা নখৰ কাৰণে গ্ল'ভছ ভৰি নখৰ কাৰণে বুট জোতা হেৰি কৰিব আৰু আপুনি লোচন লগাব পাৰে এইখিনি কৰক নিশ্চয় আপুনি উপকৃত হ'ব পিছৰ প্ৰশ্নটো লওঁ প্ৰশ্ন কৰিছে শিখামণি দেৱী তেখেতে লিখিছে ছাৰ প্লিজ মই এখন দৈনিক ডায়েট প্লেন বনাই দিয়ক একচুৱেলি আপোনাৰ ডায়েট প্লেন বনোৱাৰ কাৰণে আপোনাৰ বয়স আপোনাৰ ওজন আপোনাৰ উচ্চতা এই সকলোবোৰ একচুৱেলি গম পাইহে একচুৱেলি ডায়েট প্লেন বনাব পাৰি তথাপি মই মোৰ ডায়েটিচিয়ান বন্ধু এগৰাকীক মই কৈছোঁ পৰৱৰ্তী পৰ্যায়ত মই ডায়েটৰ ওপৰত কি ধৰণে আপুনি ডায়েট প্লেন কৰিব তাৰ ওপৰত মই সম্পূৰ্ণ এটা ভিডিঅ' মোৰ ডায়েটিচিয়ান বন্ধুৰ দ্বাৰা মই পাব্লিছ কৰিম মই অলৰেডি কৈছোঁ তেখেতে মোক ভিডিঅ' এটা দিম বুলি প্ৰমিছ কৰিছে মই দিম আপুনি নিশ্চয় সেইটো ভিডিঅ' চাই আপোনাৰ উপকৃত হ'ব বুলি মই আশা কৰিছোঁ আপোনাৰ পিছৰ প্ৰশ্নটো লৈছোঁ এইটো লিখিছে চেলছৰ ইভেণ্ট প্লেনাৰ তাৰপিছত লিখিছে ছাৰ মোৰ দাঁতৰ আলু ফুলা দেখাত বহুত বেয়া দেখি ইয়াৰ কাৰণে আপোনাৰ ইয়াৰ চিকিৎসা আছেনে কিমান মান খৰচ পৰিব হয় ইয়াৰ চিকিৎসা নিশ্চয় আছে আপুনি দাঁতৰ আলুৰ চাৰ্জাৰী কৰি ইয়াক সমান কৰিব পৰা যায় দাঁতৰ আলু যদি ফুলা আপোনাৰ চাৰ্জাৰী কৰি সমান কৰিব পৰা যায় এই খৰচ কিমান মান পৰিব বুলি কোৱাৰ লগে লগে আপোনাৰ এইটো নিৰ্ভৰ কৰিব আপোনাৰ কিমানটা দাঁত ইয়াত ইনভলভ হৈ আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ খৰচটো আপোনাৰ ক'ব পৰা যাব গতিকে আপুনি এগৰাকী দন্ত চিকিৎসকৰ ওচৰত চাব তেখেতে যেতিয়া ফিজিকেলি পৰীক্ষা কৰি চাব যে আপোনাৰ কিমানটা দাঁত ইনভলভ হৈ আছে দাঁতৰ আলুখিনি ফুলাত সেই সকলো খুঁটি তেখেতে পৰীক্ষা কৰি তেখেতে আপুনি আপোনাক কষ্টটো ক'ব পাৰিব বা তেখেতৰ ওচৰত আপুনি এই ধৰণৰ চাৰ্জাৰী কৰি আপোনাৰ দাঁতৰ আলুখিনি আপুনি সমান কৰি ল'ব পাৰিব আজিলৈ এইখিনিয়ে হৈছে এইখিনিতে মই পৰৱৰ্তী পৰ্যায়ত মই আকৌ আপোনাৰ নতুন ভিডিঅ'লৈ আহিম আপোনাৰ সময় প্ৰস্তুত কৰিম ধন্যবাদ নমস্কাৰ